আমি কলৈ গৈ আছোঁ, এই চিন্তাই মোক জোৰেৰে আঘাত কৰিবলৈ আৰম্ভ কৰিছিল। বিয়াৰ 10 বছৰ পাছত কেনেকৈ পাহৰিব পাৰিলে আমাৰ বাৰ্ষিকী। কফিটো লৈ তাক চাবলৈ ৰুমত সোমালোঁ। তেওঁ নিজৰ কৰ্মজগতখনত অৰ্থহীনভাৱে হেৰাই গৈছিল। হতাশ হৈ মই অকলে থকাটো পছন্দ কৰিলোঁ আৰু সন্মুখৰ লনত বহি কাপৰ পৰা চুমুক দিবলৈ ধৰিলোঁ। কিয় নাজানো, কিন্তু নিসংগতাই সেই মুহূৰ্তবোৰত মই তেওঁক হেৰাবলৈ ধৰিলোঁ। মোৰ প্ৰেমিক। তেওঁৰ বয়স আছিল 26 আৰু মোৰ বয়স আছিল 24। প্ৰথম অৱস্থাত দীৰ্ঘ দূৰত্বৰ সম্পৰ্ক আছিল। তেওঁৱে মোক ইমেইল আৰু ছচিয়েল মিডিয়াৰ জগতখনৰ সৈতে পৰিচয় কৰাই দিছিল। মাত্ৰ মূৰৰ পৰা প্ৰথম প্ৰেমটো উলিয়াই আনিব নোৱাৰিলোঁ। আপুনি যিমানেই চেষ্টা নকৰক কিয়, আপুনি ইয়াক আপোনাৰ ব্যৱস্থাপ্ৰণালীৰ পৰা বাহিৰলৈ পেলাব নোৱাৰে। অন্তৰত এক নিস্তব্ধ বিষ। মই থিৰাং কৰিলোঁ তাক আকৌ লিখিম। মোৰ স্বামীয়ে নিজৰ অফিচলৈ যোৱাৰ লগে লগে মই মোৰ ফোনটো তুলি লৈ অলপ দ্বিধাবোধ কৰি টাইপ কৰিবলৈ ধৰিলোঁ। নমস্কাৰ, মই বহু দিন হ'ল আমি ইজনে সিজনৰ লগত সংযোগ স্থাপন কৰা। দাৰিদ্ৰ্যৰ ঘূৰ্ণীবতাহত ক'ৰবাত আমি ইজনে সিজনক হেৰুৱালোঁ। কিমান ছন্দ পাৰ হৈ গ'ল মনত নাই। মোৰ ৰামধেনুটো ক'ৰবাত হেৰাই পেলাইছোঁ। মনত পৰে সেই যাদুকৰী দিনবোৰ। মোৰ স্বামী তোমাৰ দৰে মৰমীয়াল নহয়। মই জানো যে আপোনাৰ আৰু তেওঁৰ মাজত তুলনা কৰাটো অন্যায়। কিন্তু তুমি মোক সদায় মৰমৰ অনুভৱ কৰাইছিলা। আজি মই কেৱল তোমাৰ কথা ভাবি থমকি ৰ'ব পৰা নাই। মই তোমাৰ বাবে অপেক্ষা কৰিম মুকলি বাহুৰেৰে, কাৰণ মোৰ হৃদয়খন কেৱল তোমাৰ বাবে যায়। অনুগ্ৰহ কৰি ঘূৰি আহক, অনুগ্ৰহ কৰি কেৱল তোমাৰ নিধি। পঠোৱাৰ পিছত মই তেওঁৰ প্ৰতিক্ৰিয়াৰ ওপৰত চিন্তা কৰিবলৈ ধৰিলোঁ। নিজৰ কাল্পনিক জগতখনত মই কল্পনা কৰিলোঁ যে তেওঁ হাঁহিছে চিঠিখন পঢ়ি থাকোঁতে আৰু অনুভৱ কৰিলে প্ৰেমেৰে আঘাত পাইছে। আৰু তাৰ পিছত মই ঘণ্টাৰ পিছত ঘণ্টা ধৰি অস্থিৰ আৰু অদম্যভাৱে অপেক্ষা কৰিলোঁ। এটা অজ্ঞাত ভয়ত অলপ আলোড়িত হ'লোঁ। হঠাতে তেওঁৰ উত্তৰৰ সৈতে এটা মেছেজ পপ আপ হ'ল। মইও আপোনাক ভাল পাওঁ। মই আহি আছোঁ। দেখিলোঁ দেৱাল ঘড়ীটোত 7:10 বাজিছে। হঠাৎ দুৱাৰৰ ঘণ্টা বাজি উঠিল। মোৰ হৃদয়খন প্ৰায় ডুব গ'ল। কঁপি থকা হাত দুখেৰে মই দুৱাৰখন খুলি দিলোঁ। তাতে তেওঁ আছিল, মোৰ জীৱনৰ অতি প্ৰেম। ডাঙৰ হাঁহি এটা লৈ আৰু বিশাল ফুলৰ বুট এটা লৈ সি থিয় হৈ থাকিল মোৰ চাৰিওফালে। নিজৰ হাৰ্টুৱেলত বাহু দুটা মেৰিয়াই তেওঁ মোৰ কাণত সেই শব্দবোৰ ফচফচাই ক'লে, যিবোৰ মই এতিয়া যুগ যুগ ধৰি সাহস কৰি আছোঁ। তুমি মোৰ প্ৰথম প্ৰেম। হেপী এনিভাৰ্চেৰী ডিয়াৰ। মোৰ প্ৰেম ঘূৰাই পালোঁ।